Hello guys, আজি আমি শিকিম 3x3 Rubik's কিউবৰ কিছুমান বেসিক নোটস যাৰ সহায়ত আমি কিউবটো সলভ কৰাৰ আগত অতি প্ৰয়োজন হয়। তো ফার্স্ট আছে কালার কম্বিনেশন। কালার কম্বিনেশন 3x3 কিউবৰ কালার 6টা থাকে। বগাৰ অপোজিট সদায় হালধীয়া, সেউজীয়াৰ অপোজিট সদায় নীলা, ৰঙাৰ অপোজিট সদায় কমলা। সেকেন্ড লেয়ার্স আমাৰ কিউবটোৰ ৰাইট সাইডৰ লেয়াৰটোক ক'ব আৰ। ৰাইট সাইডৰ লেয়াৰটো যদি ক্লকৱাইজ ৰোটেট হয় তেতিয়া ক'ব আৰ, আৰু এন্টি ক্লকৱাইজ ৰোটেট হ'লে এইটো ক'ব আৰ ৰিভাইজ। তাৰ অপোজিট সাইডে থাকে লেফট সাইড, আৰু লেফট সাইডৰ লেয়াৰটো যদি ক্লকৱাইজ ৰোটেট হয় এইটো ক'ব এল, আৰু এন্টি ক্লকৱাইজ হ'লে এল ৰিভাইজ। সেম ওপৰৰ আপাৰ লেয়াৰটোক ক'ব ইউ, আৰু এই ইউ লেয়াৰটো ক্লকৱাইজ ৰোটেট হ'লে ইউ, আৰু এন্টি ক্লকৱাইজ ৰোটেট হ'লে ইউ ৰিভাইজ। তাৰ অপোজিট থাকে ডাউন, তো ডাউন লেয়াৰটোক ক'ব ডি। ডি লেয়াৰটো যদি ক্লকৱাইজ ৰোটেট হয় এইটোক ক'ব ডি, আৰু এন্টি ক্লকৱাইজ ৰোটেট হ'লে এইটোক ক'ব ডি ৰিভাইজ। সেম ইয়াৰে ফ্ৰণ্ট লেয়াৰটোক যদি ক্লকৱাইজ ৰোটেট কৰোঁ তেতিয়াহ'লে এইটোক ক'ব এফ, আৰু এন্টি ক্লকৱাইজ ৰোটেট হ'লে এইটোক ক'ব এফ ৰিভাইজ। ফ্ৰণ্টৰ অপোজিট সাইডে থাকে বেক সাইড, আৰু বেক সাইডৰ লেয়াৰটো যদি আমি ক্লকৱাইজ ঘূৰাওঁ এইটোক ক'ব বি, আৰু এন্টি ক্লকৱাইজ বি ৰিভাইজ। এতিয়া চাওক, আৰ আৰু এলৰ মাজত থাকে এম। আৰ আৰু এলৰ মাজত এম থাকে, এম লেয়াৰ মানে মিডিল লেয়াৰ, আৰু এই মিডিল লেয়াৰটো যদি তলৰ ফালে দিওঁ এইটো ক'ব এম, আৰু ওপৰৰ ফালে দিলে ক'ব এইটো এম ৰিভাইজ। সেম ইউ আৰু ডিৰ মাজৰ লেয়াৰটোক ক'ব ই লেয়াৰ। ই লেয়াৰটো যদি মই ৰাইট সাইডে দিওঁ এইটোক ক'ব ই, আৰু লেফ্ট সাইডে দিলে এইটোক ক'ব ই ৰিভাইজ। সেম ফ্ৰণ্ট আৰু বিৰ মাজত এছ লেয়াৰ থাকে, আৰু এছ লেয়াৰটোক যদি মই আপ সাইডত দিওঁ ওপৰৰ ফালে দিলে এইটোক ক'ব এছ, আৰু ডাউনৰ ফালে দিলে ক'ব এছ ৰিভাইজ। থাৰ্ড কনষ্ট্ৰাকশ্যন আমাৰ কিউবটো তিনিটা পাৰ্ট লগ লাগি 3x3 Rubik's কিউব গঠন হয়। ইয়াৰে চেণ্টাৰ, কৰ্নাৰ আৰু এজেছ থাকে। চেণ্টাৰটো আমি চিনি পাওঁ সদায় কিউবৰ মাজৰ পিচটোক ক'ব চেণ্টাৰ, আৰু চেণ্টাৰৰ সদায় এটা কালাৰে থাকে। কিউবৰ কাণৰ পিচকেইটাক ক'ব কৰ্নাৰ, আৰু কৰ্নাৰৰ সদায় তিনিটা কালাৰ থাকে। আৰু কৰ্নাৰৰ মাজৰ পিচকেইটাক ক'ব এইচেছৰ সদায় দুটা কালাৰ থাকে। 3x3 কিউবৰ চেণ্টাৰ সদায় 6টা হয়, কৰ্নাৰ সদায় 8টা হয়, আৰু এইচেছ সদায় 12টা হয়। ফ'ৰ্থ নম্বৰ আছে অল মেথড। আমি কি মেথডেৰে আমি কিউবটো সলভ কৰিব পাৰোঁ। ফাৰ্ষ্ট আমাৰ বিগিনাৰ মেথড, তাৰ পাছত শ্বিপ হপ, তাৰ পাছত এডভান্স শ্বিপ হপ আছে, তাৰ পাছত ৰুল মেথড আছে, ব্লাইণ্ড ফল্ড আছে, জি মেথড আছে,